মোৰ পৃথিৱী, ভাৱনাৰ পৃথিৱী। এই পৃথিৱীলৈ সকলোকে মোৰ আন্তৰিক স্বাগতম। আজি নৱপ্ৰজন্মৰ উদীয়মান কবি আজিবুৰ ৰহমানৰ দুটি কবিতা লৈ আহিছোঁ। প্ৰথম কবিতাৰ শিৰোনাম মই অসমীয়া। অসমত মই জন্ম লভিছোঁ, অসমীয়া ভাষা কওঁ। হাজাৰ ভাষাৰ ভিতৰত অনাবিল তৃপ্তি অসমীয়া ভাষাতেই পাওঁ। যুঁজি যাম মই দেশৰ বাবে, জীয়াই থাকিম যিদিনালৈ। দিব লাগিলেও জীৱনটো মোৰ, হাঁহি হাঁহি বিলাই দিম মই। দেশ থাকিলেহে মানুহ থাকিব, থাকিব জাতি ধৰ্ম। মানুহৰ মাজত মিলা প্ৰীতিৰ থাকিলেহে জীয়াই থাকিব ভাষা বৰ্ণ। মানুহ হৈ মানুহক আমি মানৱতাৰ চকুৰে চাওঁ। অসমৰ মান ৰাখি আহা আগে বাঢ়ি যাওঁ। দ্বিতীয় কবিতাৰ শিৰোনাম অহংকাৰ। কবি আজিবুৰ ৰহমান। এদিন তুমি যাবই লাগিব পৃথিৱীখন এৰি। তথাপিও কিয় তুমি ইমান অহংকাৰী? ধন সম্পত্তি আছে বুলিয়েই অহংকাৰ কৰি গৈছা। মৰিলে সেয়া লগত নাযায় ভাবি জানো চাইছা? শূন্যৰ পৰা আৰম্ভণি জীৱনৰ, শূন্যতেই হ'ব শেষ। অহংকাৰ কৰি লাভ নাই একো, একেটাই মৃত্যুৰ বেশ। কোন দুখীয়া কোন ধনী মৃত্যুৱে নাপায় চিনি। মৰিলে সকলোৱে পৰি থাকিব, চাবা এবাৰ ভাবি তুমি।